নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ক'ত গৈ আছোঁ, কি কৰি আছোঁ, সকলোখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই থাকিম। আৰু বলকচোন তেতিয়াহ'লে মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শেষলৈকৈ চাই যাব। আৰু আজি আমি আহি আছোঁ মাজুলী আৰু নিমাতী সংযোগী যোনখন দলং হ'ব, সেই দলংখনৰ কিছুমান কাম চলি আছে, খুঁটাৰ কাম। সেই কামখিনি আমি চাওঁ বুলি ভাবিছোঁ। আৰু সেই জেগাখন মানে আমি গৈছোঁ টিয়ক জাজিমুখৰ ফালৰ পৰা গৈছোঁ। আৰু হাতীশালত এই খুঁটাবোৰ কিছুমান খুঁটা পৰিছে, এই খুঁটাখিনি আমি কামনো কেনেকুৱা চলিছে সেইখিনি চাবলৈ গৈছোঁ। আৰু লগতে হাতীশাল জেগাখননো কেনেকুৱা, তাৰ পৰিৱেশ কেনেকুৱা সেইখিনি আমি চাবলৈ গৈছোঁ। বলকচোন আপোনালোকক সকলোকে এই ঠাইখিনি আপোনালোকক দেখুৱাম আৰু আপোনালোকেও ভাবিছোঁ ভাল পাব চাই। বলকচোন তেনেহ'লে। আৰু এইবোৰ দেখিছেনে, খুঁটাৰ কাম চলি আছে। সম্পূৰ্ণ হোৱালে দিন লাগিব, তথাপিতো প্ৰায়ে হৈছে। ভাল লাগিছে দলংখন হ'ব। যিমান পাৰোঁ মই আপোনালোকক সকলোবোৰ খুঁটা দেখুৱাই গৈছোঁ। প্ৰায় 30টামান খুঁটা আমি দেখিছোঁ, আপোনালোকক দেখুৱাই গৈছোঁ। আৰু বহুত দূৰে দূৰে হয় নহয় খুঁটাবোৰ, সেইটো কাৰণে অকণমান দিগদাৰ হয়, তথাপিতো মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এইখন দেখিছেনে, ব্ৰহ্মপুত্ৰ নৈখন। আৰু ইয়াৰ মাজতো খুঁটাৰ কাম চলি আছে লাহে লাহে। আৰু খুব ধুনীয়া এটা পৰিৱেশ, তাত মানুহে বনভোজ খায়। আৰু জেগাখন, তাৰ কিনাৰৰ জেগাখন বহুত ধুনীয়া, আপোনালোকক মই সেইখিনিও দেখাম। এয়া চাওক, তাৰ কিনাৰৰ জেগাখন যোনখন হাতীশাল বুলি কয়। এইবোৰ মানুহৰ ঘৰচীয়া মহে চৰি আছে ইয়াত। আৰু মানে পৰিৱেশটো বহুত সুন্দৰ হয়, বহুত ভাল লাগে। আপোনালোকো চাব দলঙৰ খুঁটাৰ কাম কিমান হৈছে, বা ঠাইখনো চাব। আৰু তাত কেইখনমান ফটো তুলিলোঁ আৰু ৰীল বনালোঁ। এনেকৈ ফটোকেইখন মই ইয়াতে লগাই দিছোঁ। কেনেকুৱা লাগিলে ক'ব, আৰু প্লিজ কমেণ্ট কৰিব কেনেকুৱা লাগিলে চাই ভিডিঅ'টো। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি দিব।